আপোনালোকে সৰুতে ছোৱালী এতিয়া পানী দি খোজকাঢ়ি এতিয়া আমি 7 সাগৰ পাৰ হ'ব লাগিব যোৱা ডাৰ্লিং ডোন্ট গিভ আপ ইউ কেন ডু ইট প্ৰথম ষ্টাৰ্ট কৰিলো বলে তাৰপিছত কবি ডোন্ট গিভ আপ ৰাস্তা এটা আছে এফালে যাম না নো মই পানীয়ে দিয়ে যাম ডোন্ট গিভ আপ কাম অন হাৰি আপ ইউ কেন ডু ইট বুক আছে যদি নাই বল তই যা প্ৰথম তই যা মই তেতিয়া যাম নহয় আহ হয় তো চা তই নহয় যদি চা নহয় এৰাই দিম কত লাগিলা মানে অল এবাই দিমা কাম অন হাৰি আপ ইউ কেন ডু ইট গাইছ আমি এতিয়া আহি আছো পথাৰে 7 সাগৰ নদীৰ পাৰ হৈ 7 সাগৰ নদী যিয়ে হওক সাগৰ নদী পুৰা একদম ঘাঁহনিৰ মাজে মাজে দুজনী খুবসুৰত ছোৱালী এয়া ভয়াটো ছোৱালী পানীলে ভয় কৰে এতিয়া আমি মাৰ্কেট গৈছিলোঁ মাৰ্কেটৰ পৰা আহি আছোঁ শ্বপিং কৰি পিনি চিকেন আনিলোঁ তাৰপিছত এতিয়া গৈ আছোঁ আৰু নোসোমাই মই আহিলোঁ যেতিয়া মোক নাকামিলে যেতিয়া নোখোনে নাকামাই দেখিছে আমি কেনেকুৱা ব্ৰেভ ছোৱালী হয় দুজনী উই আৰ ব্ৰেভ গাৰ্ল টেন আমি আমাৰ ৰুম পাইছোঁহি চ' সাগৰ আপোনালোকৰ ভাল চাগে আমাৰো ভাল কোৱা বহুত ভাল লাগিলে পথাৰত আহি পিনি এতিয়াহে আছে মেইন জেগাটো য'ত আমি এইকণ দেখিছে নহয় গোটেই পানী হৈ আছে এনা কোৱা তোমাৰ এক্সপিৰিয়েঞ্চ যাব পাৰিবা অ'কে These brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go on, move dumb. Back and forth. সেইজনী আহি আছে পানীয়েদি অহা সময়ত মই এপেলি আহিলোঁ পানীয়েদি অহা সময়ত সেইফালেদি আহি আছে শুকানে বেয়া ভয় কৰে য়েছ ইউ কেন ডু ইট কাম পানীয়েদি আহ য়েছ আহি থাকা ঐ লোকৰ জপনাখন নাভাঙিবি গাইছ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আমি মাৰ্কেট গৈছিলোঁ দুইজনী পথাৰেদি আহিলোঁ পথাৰেদি আহি যিটো বিলৈ হ'ল এজনী জোকলে ভয় আগত গৈ আছোঁ চাওক ঐ জোকলে ভয় কৰা ছোৱালী জোকলে বহুত ভয় কৰে এয়া আমি পাচলি আনিলোঁ চেণ্ডেল হাতত লৈ আহিছোঁ দেখিছে নাই পথাৰেদি আহিছোঁ পানী হৈ আছিলে চেণ্ডেল হাতত চ' এতিয়া গৈ আছোঁ আৰু ৰুম বাকী আজি বহুত গৰম পৰিছে গৰম মানে বহুত গৰম থাকিবই পৰা নাই পূৰা ঘামি গৈছোঁ পানী চানী কিনি মেলি খাই আহিছোঁ ৰাস্তাত এতিয়া ৰুম যাওঁ তাৰপিছত বনাবলৈ আছে খানা তাৰপিছত খানা বনাই খাম আৰু ভৰি কি অৱস্থা হৈ আহিছে বোকা এজনী তেনেকৈ সোমাই গ'ল ভৰি দিম তাই ভয়তে নানামিলে ফাইনেলি ৰুম পালোহি বেয়া গৰম উঠিছে এনা পানীত নামি কেনেকুৱা লাগিলে পানী নামি ভালে লাগে কিন্তু বুৱতী পানী হ'ব লাগে এনেকৈ ৰৈ থকা পানী মোৰ ভয় লাগে তাই বুৱতী পানীলৈকে ভয় নকৰে তাই ৰৈ থকা পানীলৈ ভয় কৰে বোলে জোক কোনোবা যদি আপোনালোকে এই লগত বদলা ল'ব মন আছে ন তেন্তে আপুনি জোক কেইটামান আনিব তাই গাত ঢালি দিব গম পায় মই কৰিম তই মোৰ লগত লাগি নল'বি তোৰ যেতিয়া পথাৰলৈ যাওঁ আগতে যেতিয়া ঘৰত আছিলোঁ ন তেতিয়া পথাৰ যাওঁ নহয় মাহঁতৰ লগত যেতিয়ালৈকে জোক নোলায় তেতিয়ালৈকে মই ঠিকে থাকোঁ কিন্তু যেতিয়া এডাল বোলে জোক বেলেগৰ ভয়টো লাগিলে আছে চাওঁ মই পথাৰত নামিব নোৱাৰোঁ সেইদিনাখনলৈ তাতা বাবে মই ঘৰ গুচি আহোঁ আলিৰ পৰা তললৈ নানামো মই ভয় নকৰি কি ক'ম আৰু সিমান গৰমত আৰু এইটো দিছে নাই মই চশমা পিন্ধি আছোঁ পূৰা একদম কাৰণ মোৰ চকুৰে কিবা কিবি হৈ আছে বেমাৰী মানুহ মুখত থাকিবই পৰা নাই
আজি পিছে ভিতৰৰ ফালে এটা হৈছিলে, এইটো ফুটাই দিলোঁ। বাকী এইটো চকুত হৈছিলে, এইটো ঠিক হ'ল। বাকী এইটো চকুত হৈছে, দিছে নাই কোনোবা মেডিচিন জানে যদি দি দিব কমেণ্ট বক্সত। অঁ এটা ভাল মেডিচিন কি জানেনে? আমাৰ ইয়াৰ মানুহ এজন আছিলে, ইয়াৰ মানুহ মানুহজনে তেওঁক কৈছে যে আচিনা হৈছে নেকি, আচিনা হৈছে যদি মানে বহুত ভাল মেডিচিন এটা আছে, ধূপডাল জ্বলাই পেলাই ভিতৰত লগাই দিবলৈ কৈছে। নহয় কৈছে যে যিটো মানে সস্তীয়া ধূপটো নহয় আকৌ দেই, যিটো দামী ধূপ হয়, দামী ধূপটো জ্বলাবলৈ কৈছে। আৰু গৰমটো আচিনাটোৰ বোলে একেবাৰে মানে যোনটো মূৰটোত হয় বোলে লগাই দিবলৈ কৈছে। মোক মৰা বুদ্ধি পাতিছে চকী ক'ব আৰু চকু বেয়া হ'লে তেতিয়া গম পাই যাম এটলিষ্ট যে লগাব নালাগে, যদি ভাল হৈছে তেতিয়া গম পাই যাম যে লগাব। তাৰপিছত চকু বেয়া হোৱাৰ পিছত এটলিষ্ট অভিজ্ঞতাটো হ'ব। অভিজ্ঞতা তোমাৰ লগত অভিজ্ঞতা মেইন হয় নে নহয় কওক? নালাগে মোক অভিজ্ঞতা, এনেকুৱা মই এনেকেই ঠিক আছোঁ। বাকী আপোনালোকৰ দিনবিলাক ভালেই যাওক, গৰমে গৰমে যাওক, নৰমে যাওক। আজি ছানডে' আপোনালোকৰ কি স্পেচিয়েল আছে বাৰু? আমাৰ চিকেন আছে, আজি চিকেন বনাম। এতিয়া তই বনাবি নে হ'ব? হাঁহৰ দাম 600 মই সুধিছিলোঁ। জানো আগতে আধা কেজি 300, এপোৱামান ল'বলৈ বেয়া লাগে ন? ইজ্জতৰ কথা আছে। 100 গ্ৰামমান দিয়া হ'লে ল'লোঁ। হাঁহ খাবলৈ বহুত আছে, খাম ৰ হাঁহ। চ' সেয়া এতিয়া আমি কাম বনটো আধাই হৈ গ'ল আৰু এতিয়া মানে ধৰক গা ধুম আৰু গা ধুই তই ভাত বনাবি নে মই ভাত বনাম? দুইজনীয়ে বনাম। দুইজনে মিলি কৰি ভাত বনাই খাম। মানে আজি আমাৰ লগৰ এটা ইয়াত এক্সাম দিবলৈ আহিছে, তো সি আমাৰ সেইফালৰে হয়, আমি একেলগে পঢ়া। চ' তাকো মাতি দিছোঁ আৰু আজি মানে ভাতটো খাই যাবলৈ, কাৰণ যোৰহাটৰ পৰা আহিছে সি। যোৰহাটৰ পৰা আহিছে, এতিয়া ইয়াতনো ক'তনো বৰপথাৰত মানে হোটেল বিচাৰি ফুৰিব, আমি থাকোঁতেই তাকো ভাত খাব মাতিছোঁ, সি ভাত খাই যাব। তো এতিয়া আমি বনাই লওঁ, আলহী আহিব যেতিয়া। বাই গাইজ, আজি আম খোৱা পৰ্ব হ'ব, কেঁচা আম খোৱা। কেঁচা আম আৰু এয়া হৈছে আমাৰ বিশেষ যতন। একচুৱেলি আমাৰ হেৰি নাই, পিহনা নাই পিচিবৰ কাৰণে, আমি এয়া কৰিছোঁ। এয়া আম কাটি ল'লোঁ, তাৰপিছত এইটো খুন্দনা দিছে নহয়, ইয়াত ভৰাই লৈছোঁ। ভৰাই পিনি এতিয়া খুন্দি পেলাই খাম। চব গাইজ আমি কেনেকৈ আমৰ হেৰি খাম, ইয়াত খুন্দনা লৈ লৈছোঁ। তাৰপিছত এতিয়া খুব পিচি খাব লাগিব, ইমানেই মন গৈছে। শেষ কষ্টৰ অন্তৰত এয়া দেখিছে খুন্দনাই পিচি বনালোঁ। বনাই পিনি এতিয়া হৈছে চেনি আৰু পূৰা মানে টেঙা বেছি আমটোত। চ' এতিয়া এয়া চেনি আৰু নিমখ সানিছোঁ। মই এনেকৈ কৰিম। হাই, হেল্ল', হাই। কি হাই হেল্ল' কৈ আছ? তই ক কি ক'বলগীয়া আছে? কি ক'ম আৰু, আমি এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। আৰু যোন আহিব লগা আছিলে আমাৰ লগৰ এটা আহিলে, আহি ভাত পানী খালে আৰু এতিয়া শুওঁ আৰু আমি দুজনীয়ে পকাত পৰি ল'লোঁ। 5-6 ঘণ্টা দেখিছোঁ মই পকাত পৰিছোঁ। আমাৰ ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ। তাই নোৱাৰিলে আৰু থাকিব। মই তাইক নুলিয়াওঁ বুলি ভাবিছিলোঁ দেই, মই জানো তাই কিবা থাকে এটা কৰিব, মই এনেকৈ আছোঁ সেইটো কাৰণে তাই নোৱাৰিলে থাকিব। আমাৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। সদায় কিমান কৈ থাকিম, যি কৰিব লগা আছে কৈ দিব। বাই বাই, আমি ৰাখোঁ হা, বাই।